পালে এতিয়া ঘৰলৈ আনি আছোঁ, খাব লাগে মানে। হাঁহ ধৰি আছে দিছে নহয়, কোনো এতিয়ালৈকে ধৰিব পৰা নাই মানে হাঁহটো। তিনিটা ধুনীয়াকৈ আৰু এফালে এইখিনি ভাত দেখিছ নহয়, ধুনীয়াকৈ এইটো ভাত এতিয়া গৈ আছে আৰু হাঁহ পাবলৈ বেছি স্বাগতম জনাইছোঁ। আৰু মানে বহুত দিনৰ মূৰত আজি আমাৰ গাঁৱত মাৰ্ঘেৰি উৎসৱ পাতিছিলে মানে, তাৰে হাঁহ ধৰি আছে মাইকী মানুহ, মহিলা 7জনী মানে, তাকে দেখুৱাম। আৰু বহুতখিনি খেল হৈ গ'ল, লং জাম্প, হাই জাম্প ইয়াতে হৈছিলে দেখিছে। এইফালে ল'ৰাখিনি সৰু সৰু খেলি আছে মানে, আৰু ইয়াত মাইকটো লগাই থৈছে, সেইটো কাৰণৰ পৰা মাতটো ওলাইছে নাই নাজানো। আৰু ইয়াত এই শ্বৰ্ট ফুট আৰু এনেকৈ কিবা কিবি দলিয়া হৈ আছে মানে এতিয়া। আৰু এইটো মঞ্চটো আমাৰ দেখিছে। আৰু এতিয়া মানে এইখিনি দেখুৱাম, হাঁহ ধৰাখিনি আপোনালোকক কেনেকৈ ধৰি আছে চাব একবাৰ দেই। আৰু মানে হাঁহ ধৰি আছে মাইকী মানুহে দেখিছে নহয়। আৰু হাঁহ ধৰি বহুতখিনি খেল হৈ গ'ল বৰ্তমান, এতিয়া মানে লাষ্ট হাঁহ ধৰি আছে, তাৰপৰা কুইজ চুইজ সুধিব। আৰু এই হাঁহ ধৰা অকণমান চাওক কেনেকৈ। আৰু ৰাতি অনুষ্ঠান দেখুৱাই আছোঁ আপোনালোকক। আৰু এই তাত খোৱা ব্যৱস্থা কৰি আছে মানে, এইফালে খোৱাটো খাব পাৰে। আৰু এইফালে মানে ইয়াত হাঁহ ধৰি আছে, চাওক এতিয়া কোনে ধৰিব পাৰে। এতিয়ালৈকে 3টামান গ্ৰুপ গ'ল, ধৰিব পৰা নাই মানে। একজন কমিটি মানুহ মানে ভিতৰত আছে, গামোচা একজন বান্ধি দিছে ধুনীয়াকৈ কমিটি মানুহে নিজে। আৰু মানে মানুহ কৰি মেলি মানে হেৰি কৰিছে আৰু চাওক একবাৰ। আৰু ৰাতি অনুষ্ঠান ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ মানে। এইটো হাঁহটো চাওক, এইটো এটা দিছে হাঁহ। আৰু মানে গোলটো বহুত ডাঙৰ হ'ল, এটা হাঁহতকৈ গোলটো বহুতে ডাঙৰ হৈছে মানে, সেইটো কাৰণে বা এটা মানে কোনো এতিয়ালৈকে ধৰিব পৰা নাই, ইজনী গাত লাগি গৈছে। আৰু এতিয়া এইটো চাওক, চাউণ্ডটো ওলাইছে নাই নাজানো, কিন্তু মানে চাই থাকক আৰু ভিডিঅ'টো দেই শেষলৈকে। এইটো হাঁহটো, এইটো তাই মুকলি গ'ল, হৈ গ'ল মানে। আৰু এতিয়া কোনো এতিয়ালৈকে 3টামান গ্ৰুপ গ'ল হয় নাই, 3টা গ্ৰুপ গৈছে, এতিয়ালৈকে কোনো ধৰিব পৰা নাই। খাবলৈ আহিছোঁ, ৰাতিপুৱাৰ পৰা ভাতেই খোৱা নাই। আৰু মই ধুনীয়াকৈ ভাত খাবলৈ আহিছোঁ। আৰু এজোপা মানে কলগছ দেখিছে নহয়, এইজোপা কলগছত ধুনীয়াকৈ উঠি এটা ওপৰত হাঁহ এটা দিব। এইটো এডাল দেখিছে নাই, এইটো হাঁহ এটা ইয়াত দিব, এইডোখৰ পৰা উঠি যাব। মিঠাতেল 1 লিটাৰ আনি থৈছে, ধাৰা হ'বলা, ধাৰা ঢালি দিব, ধুনীয়াকৈ উঠি যাব ওপৰলৈ। কোনে পাই চাওঁ বাৰু আনিবলৈ। এতিয়া ভাতটো ধুনীয়াকৈ খাই লওঁ, চাওক ভিডিঅ'টো চাওক শেষলৈকে। 3টা ধুনীয়াকৈ আৰু এফালে এইখিনি ভাত দেখিছ নহয়, ধুনীয়াকৈ এইটো ভাজি, এইটো আচাৰ, এইটো মাছ, এইখিনি আৰু দালি এখিনি দিছিলে, খালোঁ। তাৰপৰা ধুনীয়াকৈ খাই আছোঁ মানে এতিয়া। এপিচ মাছ। আৰু মানে গোটেই মানুহ লাইন পাতি গৈছে চাওক না, গাঁৱৰ মানুহখন এইফালে এইখিনি তাৰ মাজত ভাত বনাই আছে, এইটো এইফালে বহি খাই আছে। বহুত মানে চাওক, বহুত ভাল লাগিছে আজি, এনেকুৱা পৰিৱেশ হ'ব লাগে চবতে। উদ্বোধন কৰিলে আৰু মানে এইফালে ভাত খোৱা ভিৰটো চাওক একবাৰ। আমি খাই মেলি চব আজৰি হৈ গ'লোঁ, মানে বহুত ভিৰ লাগি গ'ল। আৰু এসোপা মানুহ খাবলৈ আছে, এইবিলাক মানে অলপ পিনে জ্যেষ্ঠজন কিবা এটা কৈ মেলি ঘূৰি ফুৰিছে। আৰু তাৰপৰা এইফালে এইখন মঞ্চটো ধুনীয়াকৈ। আৰু এইফালে এইখিনি ভাত খোৱা মানুহ কিমান কম, আৰু গোটেই ভিৰ লাগি গৈছে মানে। ভাত খোৱা খাবলৈ পাইছে, নোখোৱাই নাই। ইয়াত গোটেইখিনি নোখোৱা মানুহে আছে, প্ৰায় কম। ইয়াত যিমানখিনি মানুহ আছে ইয়াত অলপ কম মানে। এইখিনিয়ে খালে চব আজৰি হ'ব। তাৰপৰা ৰাতি অনুষ্ঠানলৈ আপোনালোকক একেবাৰে দেখুৱাই আছোঁ। আৰু ইয়াত একেবাৰে নেদেখুৱাওঁ। এতিয়া হাঁহ ধৰা অকণমান চাই ল'ব, দেখুৱাম হাঁহ ধৰাটো ধুনীয়াকৈ কেনেকুৱা কি হয়। হাঁহ ধৰিব কোনো পৰা নাই বাৰু এতিয়ালৈকে। হাঁহ ধৰি আছে দিছে নহয়, কোনো এতিয়ালৈকে ধৰিব পৰা নাই মানে হাঁহটো। আৰু কেইবাটাও গ্ৰুপ খেলিলে, এতিয়ালৈকে মানে কোনোৱে ধৰিব পৰা নাই, কোনে পায় জানো। আৰু এইটো দেখুৱাই দিছোঁ, আৰু ৰাতি একেবাৰে অনুষ্ঠান আপোনালোকক দেখুৱাই আছোঁ। ধমাকা হ'বলৈ গৈ আছে বুলি ক'লে নাকিছে। এইটো হাঁহটো এইফালে গৈ আছে, মানুহ আছে তাত, এইফালে হাঁহটো ইয়াত গৈ আছে। ধৰিলে হাঁহ, ধৰিলে হাঁহ, ধৰিলে অলৰেডি। চাওক কোন এজনী, কোন হাঁহ ধৰিলে, কোনে ধৰিলে, কোননো ভাই মাকে মানে ভাইদে মাক। অ' এই মানুহজনী ধৰিলে।
এইজনী মানুহে হাঁহ ধৰিলে চাওক জুম কৰি দিছোঁ এই মানুহজনীয়ে ধৰিলে এইফালে এতিয়া মোক কৰি আছে এই মানুহজনী এই হাঁহ লৈ আছে পিছতে পালে এইবাৰ প্ৰথম বছৰ পোৱা নাই আৰু মানে এতিয়া আকৌ নতুনকৈ এটা দিছে ধৰাটো অলপ দুখ পালে মানে এইটো এতিয়া আকৌ নতুনকৈ দিছে চাওক এতিয়া আকৌ মানুহ ৰেডি হ'ব লাগিব কোনে ধৰে ধৰি মেলি আকৌ মানে চাব বাদ দিয়ক আৰু মানে ৰাতি ডাইৰেক্ট অনুষ্ঠানটো দেখুৱাই আছোঁ খেল চলি আছে আপোনালোকক দেখুৱাই আছোঁ খেলটো চাওক ধুনীয়াকৈ এনজয় কৰক আৰু মানে ৰাতি অনুষ্ঠান দেখুৱাম আৰু এইফালে হাঁহটো কোনে আনিব পাৰিম এতিয়ালৈকে বহুত উঠিলে মানুহ 10-15টামান উঠিলে এতিয়ালৈকে এটাও আনিব পৰা নাই মেইন দুটামানে উঠিলে কিন্তু এতিয়ালৈকে এটাও আনিব পৰা নাই এতিয়া কোন বা আনেগৈ চাওঁ এইডোখৰলৈকে যাব পাৰিলে বাট আৰু মানে ওপৰলৈকে এনেও যাব পাৰিবই এইডোখৰতে তেল এসোপা সানি থৈছে তাৰ বাহিৰে ওপৰতো ইমান তেল নাই আৰু ইমান খলাম মই ওপৰডোখৰ দেখিছে নাই সেইকাৰণে পৰা যাব পাৰিব বুলি মানে মই ডাইৰেক্ট কনফাৰ্ম কৰি দিছোঁ আৰু সেইডোখৰলৈকে মই উঠিলে হ'লেও যাব পাৰিম এতিয়া কোনে বা আনিব পাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব লাগিব তেতিয়া গম পাব দেখুৱাম এতিয়া গৈ আছে আৰু হাঁহ পাবলৈ বেছিকণ নাই মানে এই অকণমানে এইকণ বাজ আছে এইকণ দেখিছে নহয় হাঁহটো ধুনীয়াকৈ আনিব পাৰিব গৈ আছে দেখিছে নহয় ধুনীয়াকৈ আৰু বেছিকণ নাই মানে আৰু অকণ গ'লে পাব আনিব বুলি পাছলৈ আহি আছে বেছি আহিলে কোনে বা আনে এতিয়া এই মেইন মানুহে নোৱাৰিলেগে এনেই অকণমান লাগে অকণমান জাষ্ট পাৰিবি এনেই অকণমান লাগে ই পালেগে জাষ্ট আকৌ পাছলৈ গুচি আহিছে যা বিমল পাৰিলে এতিয়া ঘৰলৈ আনি আছোঁ খাব লাগে মানে এতিয়া খাম এইটো দেখিছে নহয় হাঁহটো আনি আছোঁ মানে পালোঁ মই আহি আছোঁ এতিয়া মানে হেৰিয়লে প্ৰগ্ৰেমলৈ আৰু প্ৰগ্ৰেমত কোনোবাই কিবা কিবি কৈ আছে তাকে দেখুৱাম অলপ আৰু তাৰপিছতে মানে প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব এতিয়া বাজিছেনো কেইটা 8:30মান হ'ল আৰু তাৰপিছতে ষ্টাৰ্ট হ'ব প্ৰগ্ৰেমটো ধুনীয়াকৈ দেখুৱাম এইফালে দোকান চোকান অলপ বহিছে এখন দোকান পুৰা ধামাকা বিকি গৈছে আৰু মানুহ চানুহ ইমান হৈছে যথেষ্টখিনি মানুহ আৰু ধুনীয়াকৈ ইয়াৰ পৰা ষ্টেজটো একবাৰ দেখুৱাই দিছোঁ এইটো ষ্টেজটো আৰু এখন মোৰ টমটম এখন ল'লোঁ মানে এইকেইটা উঠি আছে দিছে নহয় আৰু এখন মোৰ টমটম এখন ল'লোঁ ধুনীয়াকৈ এইটো মানে দেখুৱাইছোঁ আৰু কোনোবাই কৈ আছে দেই আৰু বিন্দাছকৈ মানে জিতৰ ককা দেউতাক মানে আমাৰ মোহিনী চুতীয়াৰ দেউতাক তেওঁ